এটি শব্দৰ সংজ্ঞাৰ সন্ধান বিচাৰি মোৰ যাত্ৰা। এই কোলাহল ধৰাৰ বুকুত সঁচা অৰ্থত ক'বলৈ গ'লে কোন মানৱ, কোনে কৰিছে মানৱ গুণৰ অধিকাৰী হ'ব পৰা কৰ্ম। দুনয়নত চাই ৰৈছো মাথো কোনোবাই চিঞৰি আছে চহৰৰ পথৰ কাষত পৰি কিবা এটা পোৱাৰ আশাত আহি। কোনোবাই আকৌ চিঞৰি আছে ভদ্ৰলোকৰ মুখা পিন্ধি কিছু ভুল প্ৰতিশ্ৰুতিৰ আশা দি। কিয় বিচাৰিছে এনে কৰ্ম কৰি মানৱ হ'বৰে আজি? নৰৰূপী দানৱে এটা এটা জীৱন ধ্বংস কৰিছে। ভদ্ৰজন আজি নিমাত হৈ ৰৈছে, মাথো তেওঁ দুখবোৰ দৃষ্টিত পৰিছে। চকুৰ চকু পানীৰে এটি এটি গান কবিতাৰে মাথো তেওঁৰ দুখবোৰ বিলাই দিছে। বুজিবলৈ কঠিন হৈ পৰিছে গায়ক কবিৰ দুখবোৰ, বুজিবলৈ শুনিবলৈ জানো অসহায় হৈ বিদায় মগাজন আছে। আৰু তুমি মই কি কৰিছো, সকলো দেখি শুনি গছকি পাৰ হৈ আহিছো, মাথো নিজ লক্ষ্যত চকু ৰাখিছো। সেয়ে আমি স্বাৰ্থপৰ হৈ পৰিছো। মানৱ গুণৰ অধিকাৰী হ'ব পৰাজনক বিচাৰি আজি মোৰ দৃষ্টিত মই অসহায় হৈ পৰিছো। মানৱ সংজ্ঞাৰ সন্ধান বিচাৰি মোৰ যাত্ৰা অটুট ৰাখিছো। সেয়ে তোমাৰ পৰা মই সেই শব্দৰ সংজ্ঞা বিচাৰিছো, মানৱ গুণ। নিমিষতে